Guys, Kulumbai and welcome back to our new vlog. আপোনালোক সকলোকে আজি ভিডিওটো স্বাগতম জনাইছো আৰু এই আমাৰ গৰুটোক মানে গা ধুৱাম যিহেতু আজি গৰু বিহু আৰু আমাৰ এটাই গৰু এটোৱে গাই গৰু আৰু বেলেগ গৰু নাই ইয়াকে মানে নিয়মটো কৰো বুলি ভাবিছো এফালে মামিয়ে পুৰা পিঠাগুৰি খুন্দিব আহিছে বিহুৰ মানে পুৰা ব্যস্ত ঢেকি ৰেছে পোৱা নাই মানে দীঘলতি পাত নাছিলে কৰ পৰা আনছা এজন বটাবাৰী জয়ন্ত আনি থোৱা কাৰণে ইয়াৰ পৰাই লৈ যাও উপায় নাই আৰু বলদাহতৰ গৰু গা ধুৱালে মই যেহেতু দীঘলতি পাত আনা নাছিলো জয়ন্তৰ পৰা লৈ আহিলো আৰু এই কুবাই কুবাই মানে লৈ যাব লাগিবতো তো এতিয়া মই ইয়াক গা ধুৱাও ঘৰত মানে গৰু চৰু ধুই পেলাই এতিয়া আমি ক'ত গৈ আছো ৰঞ্জিত স্কুটি লবা পুৰা লৰা পুৰা স্কুটি লব গৈ আছে কিন্তু ইমান জোশ নাই মানে মনে মনে হাল্লা কৰ অলপ দেউতাৰহে দেউতাই কি ভেস্পা স্কুটি চলাব মায়ে চলাব না মায়ে চলাব তো মজা আমি এতিয়া গৈ পেলাই দেখাই দিছো কেনেকা মানে স্কুটি লওঁ মা কোনটো পচন্দ লাগিছে সেইটো কোনটো ভাল ফাইনেলি লৰাই পুৰা এখন স্কুটি পচন্দ কৰি লৈ ললে কালাৰটো কেনেকুৱা লাগি আছে কমেণ্টত জনালে হ'ল আৰু ইয়াৰ লগত সাজিব না নাই ক'লে হ'ল এখন পচন্দ কৰিছে এইখন আৰু সেইখন ফিটিং কৰিব ল'ব যায় স্কুটিখনটো লৈ ললে এতিয়া হেলমেটটো লোৱা দৰকাৰী আৰু সেইকাৰণে হেলমেট চাব আহিছো কোনটো হেলমেট লবি এনেকুৱা লবি এতিয়া পুৰা স্কুটি অল ডকুমেণ্টছ মানে সকলো কাম কৰা হৈ গ'ল আৰু এতিয়া স্কুটিখন ওলাব এয়া মহাহতে পুৰা ৰেডি নতুন স্কুটি লৈ চিধা ঘৰত নতুন স্কুটি নতুন স্কুটি কিনি লৈ আহিছো আৰু পুৰা তেল ফুল কৰিব লাগিব এতিয়া মহা মহা আমাকো দিব লাগিব ইয়াতে ফুল নতুন স্কুটি কিনি আহি ইয়াতে পুৰা কুঁহিয়াৰ ৰস খাবৰ কাৰণে ৰখিছো এই খুৰীৰ পৰা কুঁহিয়াৰ ৰস লৈ পেলাই আৰু নতুন স্কুটিটো ক'ত গেল ক'ত চুৰকুৰি লৈ গেল সিহঁতৰ দেউতাহঁতে লৈ কেনে পুৰা ওলাই গ'ল স্কুটিখন আমাক পাত্তাই দিয়া নাই মানে সিহঁতে নতুন পুৰণা এই বাইক এখন দি থৈ গৈছে নতুন স্কুটি লৈছা কি পাতি দিবি ক पार्टी की मोट क्या बोला तूने मोट खाबी मोट ना खाए झूठ बोल रहा है पैसा को तो मोट चलिबय बात तो सही है আৰু বাকি মানে এক্সট্ৰা কে কিবা এটা পাৰ্টি লাগব তোৰ ফালৰ পৰা নেকি আজি নতুন স্কুটি কিনছে নতুন স্কুটি কিনছে গাহৰি কানটো মই খাবা লাগব দে থাকিবি ন হায় এইফালে মহাই পুৰা কেলকুলেটাৰ লৈ পেলাই পুৰা হিচাপ কৰি আছে কিমান গ'ল কিমান কি খৰচ গ'ল পুৰা হিচাপ মানে পুৰা টেনচন হৈ গৈছে স্কুটিটো লৈ পেলাই এটা গাঁৱতো খেলা হৈ আছে এতিয়া কিন্তু আমি স্কুটিখন লৈ পেলাই মানে পূজা চাব যাম পূজাও দেখাই আহিম স্কুটিখন নতুন স্কুটি লৈ হয় না ধামাকা নতুন স্কুটিখন চলাই চাম বেয়া পাবি নেকি চলালি এতিয়া মই চলাম আৰু হা পেলাম বুলি ভয় কৰি আছে নপেলাও দে নহলে মোৰ খান দি থৈ যাম এইটো মানে চৰক পূজা হোৱা জাগাত আহি পালো আৰু আগতে মই কেতিয়াও আহি পোৱা নাছিলো তো ইয়াতে পুৰা এই স্কুলৰ হেতু সাইডে মেলাটো মানে পূজাটো হৈ আছে আৰু স্কুটি আৰু বাইকখন ইয়াতে থৈ ললো মজাকে কি ভয় লাগছে নেকি চুৰ নহয় দে তোৰ স্কুটি একদম টেনচন লৈ আছে আমাৰ সিঙ্গেল মইতো বিয়া হলো আৰু তোৰ আছে না নাই সিঙ্গেল নালাগে ন মানে বাহিৰত আছিলে ই তো এতিয়া মানে কোনদিনা আহিছা মই পৰখি আহিছে তো এতিয়া আমি মানে মেলা চাব আহিছো ইয়াতে এই উলমি থকা বাদলতে মানে মানুহৰ পিঠিত বৰশী লগাই এনেদৰে ঘূৰোৱা হয় আৰু এই মানে জ্বলি আছে যে জুইকুৰা তাতে মানে দৌৰা দৌৰি কৰে মানুহবিলাক নাজানো কেনেকৈ কি নিয়ম তাৰ পৰা আহিলো মই ঘৰত তো বহুত ৰাতি হৈ গৈছে সেইকাৰণে মই ভিডিঅ' কৰা নাই আৰু কেনেকুৱা পালে কমেণ্টত জনালে হ'ল ভিডিঅ'টো ইমানেই আছিলে আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম থেংক ইউ